প্লট টুইষ্ট গাইছ আজি একদম পুৰা ফানি ভিডিঅ' এটা আনিছোঁ গাইছ একদম আজি আমি আছোঁ এখন বহুত ডাঙৰ গাঁৱত মানে এখন কিমান ডাঙৰ গাঁও দেখিছেনে নাই ৰাস্তা বনাইছে পিছপিনে ৰুলাৰ আছে আপোনাৰ পিছপিনে ৰুলাৰখন দেখুৱাইছোঁ সেইখন ৰুলাৰ দেখুৱাই জুম কৰি দিয়ক সেইখন ৰুলাৰ এতিয়া এইপিনে ফ'কাছ কৰা নাই এইপিনে এতিয়া চাওক এয়া একদম আমি আছোঁ একদম বিশিষ্ট গায়কৰ এজন এক মিনিট আপুনি মোৰ নিউজ চেনেলত আহিছে আপোনাৰ নিউজ চেনেলক নিব মোক 2000 টকা প্ৰথমতে দিলে নহ'লে এইটো কি দেখিছে মাথাত এম পৰিব 2000 টকা বৰ্তমান দেখো চলি আছে 500 টকা ঐ দুটা 4টা 500 টকা দে 4টা বাদ দিয়ক সেইটো আপুনি বোলে একদম জুবিন আপুনি এইকেইটা চাওকচোন আপোনাৰ হেৰি আপুনি জুবিন গাৰ্গে বোলে আপোনালোকৰ পাত্তা নাপায় বম গান গায় আপুনি বোলে হয় 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 মানে কি মাইকটো অহা নাই হেলিও দাদা চুপ হৈ গৈছে এতিয়া সেই আপোনাৰ মাতটোহে ওলোৱা নাই মাইকটো ভালে আছে কাৰণ এইটো বহুত ডাঙৰ দামী মাইক 40 লাখ টকা হয় তাতকৈ দুগুণা মাইক মই ব্যৱহাৰ কৰি থাকোঁ আপুনি গান গায় নেকি গান এটা গাই দিয়কচোন হ'ব টেংগে গালে আৰু গাই দিয়ক Niente lubiamone lei coyale dog tenge হ'ব আপুনি ইয়াত মানে কিয় বহিব লগা হ'লে কৈ দিয়কচোন এবাৰ এতিয়া মানে মোৰ মানে কি কথা মই ঘৰত 2 কোটি টকাৰ ওপৰত মই বহি থাকোঁ কিন্তু মোক আৰু টকা প্ৰয়োজন সেইকাৰণে মই ভিক্ষাৰীৰ ওপৰত বহি আছোঁ আপোনাৰ কি এখন ফটো এজনী কোন মোৰ ভতিজী এই ভাগি পত্নী নহয় পত্নী পলাই গ'ল নেকি এইটোলৈ এইটোক মই ধাৰিলে মই এনেকা মাৰি দিম মই ভাল কথা ষ্টপ